টম ইয়াৰ এটা ডাঙৰ বেমাৰ আছে ল'ৰাটো বৰ সহজ সৰল কাহিনীত সকলো গম পাব ইয়াৰ নাম প্ৰান্তিম ল'ৰাটো বৰ টেঙৰ বৰ চতুৰ কি হলো এ ৰয়ে আছো কি হ'ল নকওঁ কেলে ঈশ্বৰ ল'ৰাটো বৰ দুষ্ট কাহিনীত সকলো গম পাব আজি 12 বাজিল ৰ কেলে জোকাই আছ প্ৰান্তিক ধেমালি ঐ ৰ শুন তেতিয়াহ'লে আমাৰ ঘৰত আজি ছাগলী পোৱালি এটা জন্ম হয় নেকি আজি খানা কৰিবি ৰে আৰু কেক কৰিবি ৰে কেক কাটিব লাগিব আজি আৰু ছাগলীজনীৰ মাতিব লাগিব ৰে ভালকে ৰাখিব লাগিব ঐ আজি নাচিম হয় নহয় আজি নাচিব লাগিব নেবা আজি ইনচাল্ট কৰিছ নেকি কেলে কৰিম আজি ছাগলী জন্ম হৈছে মই ইনচাল্ট কৰিম নেকি বেলেগ মজা আৰু ছাগলীজনী ডাঙৰ হলে তোৰ লগতে বিয়াখন আৰু কথা চম্ভালি কবি এ হ'বচোন লাগি নাথাক কিয় নালাগিম এই কথাটোকে ক'বলৈ অথনিৰ পৰা ৰখা হৈছে মই আকৌ ক'ৰবাত খুন পালি বুলিহে হ'ব আমাৰ কপালত ইনেও খুন নাই তিনেও খুন নাই গেলামালৰ চাউলকেইটা খাই জীয়াই আছো আৰু ঠিকেই কৈছ কেতিয়াবা ময়ো ভাবোঁ ভগৱানেনো মোৰ নামটো কিয় ঈশ্বৰ ৰাখিলে তোক আকৌ ভগৱানেহে নাম ৰাখিলে নি তোৰে ভাগ্য ভাল দে আমাৰ আকৌ মা দেউতাহে নাম ৰাখিলে এ চুপ থাক ফটোৱা কেতিয়াবা ময়ো ভাবোঁ ভগৱানেনো মোক কেঞ্চাৰ বেমাৰটো কেলে দিলে আৰু জীয়াই থাকিনো কি কৰিম মা ওচৰলৈকে যামগে আৰু কলৈ যাবি এখেত হৈছে চম্পা ৰাজখোৱা গাঁৱৰ সকলোৱে আকৌ এওঁ চালানী বাইদেউ বুলিহে মাতে চালানী বাইদেউ তহঁতক কিমান কম মোৰ নাম চালানী নহয় মোৰ নাম চম্পা ৰাজখোৱা কি কলো চম্পা ৰাজখোৱা বুজিছ নহয় আজিৰ পৰা যদি চালানী বুলি ক কথা বেয়া হৈ যাব কিন্তু শিঙি মাছ চিনি পাও নহয় বিন্ধিব লাগিলে টিকা ৰঙা হৈ যাব গম পাবি তেতিয়া আমুকি গাই নলবি নকওঁ আজিৰ পৰা আপোনাক শিঙি মাছ বুলি কম কি কলি নাই ই একো কোৱা নাই পিছে আপুনি ক'ৰ পৰা আহিলে ভোজ এটা আছিলে বঙাল গাঁৱত আপুনি চাগে প্ৰথমতে গৈছে চাগে কিবা কৈছিলি নি নাই ই একো কোৱা নাই হ'ব তহঁতি আৰু পেটুকনা ল'ৰাহঁত চব গম পাওঁ তহঁতৰ কথা ক্লাছ 8তে স্কুল এৰিলি ঘূৰি ফুৰিছহঁত মাৰ বাপেৰৰ মূৰ খালি গাঁৱৰ পৰিৱেশ ধ্বংস কৰিলি হ'ব থাক মই যাওঁ ঐ যা চালানী হ'ব এইবিলাক থাক তেনেকে কাম নাই বন নাই আমাৰ কাম আছে আমি ঘৰলৈ যাওঁ দেই তোৰ ভাল নহয় মাহঁতৰ ভাল নাই গৰম বন্ধ দিছেহে যাম ৰ তাকে বুজিছো যাম ৰ এদিন দি দিম তই চিন্তা কৰিব নালাগে হ'ব দে চাহ খা ঈশ্বৰ নাখাও কেলে খাই আছো ৰচোন ক'ত খাব আমাৰ মহাজনে কি হ'ল মাৰ লাগে তোক নাই কোৱা একো নহয় থ নাই
হ'ব পিছতকে পাতি আছোঁ ঐ কি হ'ল ধৰণৰ কি হ'ল কি পিছলে চাব লাগে চাহত চেনি হ'ল নে চুপাৰ হৈছে খালি চাহত আদা অকণ লাগিছিলে বিস্কুট দুটা খাই যাওঁ আকৌ এই বল দেউতা আইয়ো ঐ আজি ভাল বাচিলোঁ তাকেহে বিস্কুট দুটাহে খাবলৈ নাপালোঁ ব'ল গৈ আহোঁগৈ নালাগে ঐ চাইকেলখন ৰখা কি হ'ল আকৌ মুতিব লাগিছে এই হাবিখনৰ মাজতো তো মুতিব লাগিছে কিয় ভূত ওলাই নেকি আকৌ এইবোৰ নাজানো মই ৰখা ঐ এতিয়া যিমান মুঠ মুতি ল ৰক্ষা দে ঐ গুড বাই ভালকে মুতিবি কুকুৰ তোক মাৰিম কিন্তু আজি দেই ৰ বুলি কৈছো নাই ৰ মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে মাজতে বাৰিষা কালতে লিপিকা কলৈ যাওঁ ৰাতিপুৱাই অলিম্পিক খেলিবলৈ যাওঁ নেকি কেশৰে গাল ফালি দিম লা পিঠিত বেগ লৈ ইউনিফৰ্ম পিন্ধি কলৈ যাওঁ দেখা নাই নেকি তই চৰ মাৰি ফলাবি তোৰ মাৰলৈকে ভয় নকৰো আৰু তই কোন বে হয় নেকি তোৰ পিছফালে চা মই কিয় চাম পিছফালে মই আগফালেকে চাম মই পিছফালে চালে অমংগল জয় হনুমান পিছফালে এইটো কোন পলা চাইকেলখন চাইকেলখন থাকি গ'ল চাইকেলখন এইখিনিতে থৈ যাওঁ ঐ ল'ৰাহঁত এবাৰ ওপৰলৈ চাচোন কিমান ধুনীয়া ধুনীয়া আম পকি আছে মই ওপৰলৈও চাব নোৱাৰো তললৈও চাব নোৱাৰো যেনিয়ে চাওঁ তেনিয়ে মগলো কোন অমংগল নহয় বে আজি অমংগল নহয় মংগলহে ঐ পতাপত হাতে কামে লাগি যা নহ'লে দেৰি হ'ব মাৰ ঐ কোন সেইকেইটা আমি মানে কোন ঈশ্বৰ প্ৰান্তিম আৰু মই উত্তম ঐ কুকুৰহঁত
কিহত চেছ কৰিলি এই সোপাই খালে 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 ইচি চিচি চিচ এই চব চেছ কৰি দিলে দেই এই সোপাক মানে এই জহনিত যোৱা সোপাক কেলা ঐ কিবা এটা উপায় উলিয়া ঐ মই কিবা ফচাইছো নি আৰু এইটোৱে লোকক ফচাই পেলাই এতিয়া আম খাই আছে মোৰ ওচৰত এটা আইডিয়া আছে কি এফালে এইটো নৰেন দেখোন দাইটি মই তোৰ ওচৰলৈকে আহিছিলো বৰ ডাঙৰ কথা এটা হ'ল গম পাইছনে বাৰু যি কি নহওক আছোন আহা বহ হ'ব 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 হেৰা শুনিছানে এই নৰেন আহিছো চাহ কাম এটা আছোন মা ক কোন আহিছে এই নৰেন দা আকৌ ঐ কি হ'ল নাই পিছে এয়া কি দিছ দেখা নাই নেকি চাহ দিছো কেলে আই ল'ৰাটো পাগল হ'ল মানুহক কেলে চাহ দিয়ে নাজানো নেকি পাহৰি গৈছিলো দে মই চাহটো দি দিওঁ বাকী লৈছো বিস্কুট দুটা দি দিবি কথাটো পিছে নোহোৱা নহয় আমাৰ গাঁৱত ভাওনা এখন হোৱা হলে ভালেই আছিল তই ঠিকেই কৈছ ভাওনা এখন হোৱা হলে ভাল আছিল কিন্তু আজিকালি যিহে নিয়ম হ'ল আমিবোৰে পাত্তাই নোপোৱা হলো নয়ন দা চাহ লওক চাহ পানী খোৱা হ'ব প্ৰথমতে কথা এটা কওঁ শুন কি কথা বুজিছনে দাইটি মোৰ পদূলিমুখৰ আমজোপা তোৰ ল'ৰাটো আমাৰ কৃপালৰ ল'ৰাটো আৰু আমাৰ এই শৰ্মা মাষ্টৰৰ পুতেকটো মই বজাৰলৈ নিম বুলি আমকেইটা পকিবলৈ থলো এহেঁতি গোটেইকেইটা দলি চপৰা মাৰি খাই পেলালে নহয় মোৰ গোটেই আমবোৰ নষ্ট কৰি পেলালে ইমান বেয়া লাগিলে কি খাইছিলো কেলে নয়ন দা আজি আপোনাৰ বাৰ্থডে নাছিলে কেলে আপুনিয়ে কৈছিলে দেখোন আজি আমাৰ আমকেইটাক পাৰি হ'বলৈ সেইকাৰণে আমি আমকেইটা পাৰি পেলাই খাই পেলালো কিন্তু খাই পেলাই পাত ফলা মানুহ আমি ভাল নাপাওঁ দেই বাৰ্থডে মোৰ বাৰ্থডে নহয় কাৰ বাৰ্থডে আপোনাৰ বাৰ্থডে আপুনিয়ে পাহৰিলে হা পিছে আপুনি বৰ বেয়া কাম এটা কৰিলে দেই অকল আমাৰ তিনিটাকে মাতিলে আম খাবলৈ কেলে আমাৰ মা দেউতাকক মাতিব নোৱাৰিলে তইতো সেইটো ঠিক কাম নকৰিলি আমাকো আম দিব লাগিছিলে দে আমাক আম দে মোৰ বাৰ্থডে চাৰ্থডে নাই এই সোপা মানে চোপাই শেষ কৰিব এই সোপা খুৱাই থৈ যাওক তোৰ কি হ'ল কেলে হাঁহিছ একদম ভিতৰলৈ যা একদম ভিতৰলৈ যা এই সোপা মানে এই সোপা পৰা শান্তি নাই নৰেনটোনো কেতিয়া আহিব নহয় আজি নাহিলে হ'ল দে প্ৰভু আহি গ'ল নৰেন দা কি নৰেন দা মাতিবলৈ আহিছ আমচুৰ জপনা মুখতে ৰৈ আছ চাওঁ বাপেৰক মাত ৰ'ব মোৰ বাপেৰক ক'ব কিয় কি হ'লনো মাত এইবোৰ কথা পিছে পাই হ'ব কিন্তু নৰেন দা
অ ঐ চুপা নন্দা অ নন্দা হা এইফালে অ শুন কি হ'ল তোৰ অ সকলো শেষ হৈ গ'ল আপুনি মোৰ গাঁৱৰ মানুহ নহয় জানো অ আপোনাৰ ঘৰতো অ অ মই গৈছিলো ঐ অ শুন কি কৈছ হা অ নন্দা আপোনাৰ ঘৰত চুৰি কি? লাগি আছে অ? কতে মৰো অ ইয়াত মৰিব নালাগে নালাগে ঘৰত মগে যোৱা ঘৰত মগে ইয়াত মৰিব নালাগে যোৱা লাগিব এতিয়া জুই যাওক অ নন্দা যোৱাক 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 ঐ চুবা কুকুৰ পুতেক চাই ল'ম বাৰু অ কি পাল্লা লাগিছে কোনফালে যাও অ নামঘৰত বৰসভা নহয় তালে যাওঁ বৰসভা ক'ত বৰসভা কেলে আপোনাক মতা নাই নেকি মোৰ এই ল'ৰাটোৰ কাৰণে আজিকালি মোক ক'তো নমতা হ'ল অ কি হ'ল নাই 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 একো নাই একো নাই একো নাই ই আপোনাক নাই মতা নেকি নাই মাতিছিলে মোৰ আজি শহুৰৰ বিয়া নহয় মই তালৈ যাব লাগে কি শহুৰৰ বিয়া যা 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 মোৰ শহুৰৰ বিয়া আছে মোক নামঘৰলে মাতক নেমাতক তোক কি দৰকাৰ এই পেটুকনা ল'ৰাটো তই যা তই যা তই যা 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 নামঘৰলে যা কৃষ্ণ তই যা মই যাওঁ হে প্ৰভু আমাক কি কি কিবা এটা উপায় দিয়া যিটো উপায়ে আমি গাঁৱৰ মানুহ আৰু মা দেউতাক যাতে সুখী কৰিব পাৰো আমাৰ গাঁৱৰ মানুহে আমাক বহুত বেয়া বুলি ভাবে আমাৰ এটাই প্ৰাৰ্থনা গাঁৱৰ মানুহে যাতে আমাৰ ওপৰত থকা বেয়া ভাৱবোৰ আঁতৰাই নিয়ে কৃষ্ণ 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 Segal tu segal tu hasil lagi happy no এইখন কি বে কিবা গ'ল মই জনামতে গ'ল মানে শুন কি কথা কবে ঐ ভগৱান আছে জানো আৰু চাচোন এয়া আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয় মানে তহঁতি শুন আনিবি নহয় ন কি ঐ পোৱালি কোন আকৌ ঐ ল'ৰাহঁত চিন্তা কৰিব নালাগে আমি তহঁতক একো নকৰোঁ যদি তহঁতৰ মেপখন দিয়ক
চিন্তা কৰিব নালাগে। কোনখন মেপ? এতিয়া পাহৰিলি? সিহঁতক কৈ লাভ নাই বুজিছ, সিহঁতক বজাই দিব নেকি? এই ৰ ঐ ল'ৰাহঁত, মেপখন দে 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 মেপখন দে। ঐ মেপ দে। শুনা মেপখন দিছো। ঐ মেপখন দে মেপখন দে মেপখন দে মেপখন দে। পাগল কৰি নেকি? নাই হোৱা দে দে মেপখন দে মেপখন দে। ঐ 1 মিনিট সময় দিছোঁ, সোনকালে মেপখন দে বুজিছে নহয়? সোনকালে মেপখন দে। 1 মিনিট সময় দিছোঁ, নিদিলে পাগল হলি। ঐ মেপখন দি দে, নহ'লে আমি তাকে কৈছো দে। এক 2 তিনি 4 5 6 7 8 9 10 দে দে হ। আমি যাওঁ ব'ল আমি যাওঁ। Oh my! চব লহৰ দুটাৰ কাৰণে হৈছে চালা। গম পাওঁ, কিন্তু কি কৰিবি ক? তহঁতি জানই যে সেইখন সোণৰ মেপ আছিলে বুলি। ঐ তহঁতি চালা সঁচাই পাগল হলি দেই। হে থাক মই যাওঁ যাওঁ। ৰ আহি থাক আহি থাক আহি থাক আহি থাক আহি থাক। চব এখন চেৰা হ'ল, একো পাত্তাই পোৱা নাই মই। মাৰ 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 মজা। টিভিডাল ভাল হোৱাহেঁতেন ভালকে চাব পাৰিলোহেঁতেন। মাৰ 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 ন, কি কৰি আছ? দেউতাৰ দৰমহা হ'লে মই তহঁতকে পইচা দিম। মাৰ মাৰ মাৰ। ঐ ৰাতি 12টা বাজিল, তই এতিয়ালৈকে টিভি চাই আছ? বন্ধ কৰ। আপোনাৰনো কি হ'ল দেউতা? মোৰ একো হোৱা নাই। তই সৰু থাকোঁতে মাৰ মৰিল নহয়, আৰু এতিয়া তই মৰি থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ। ঐ শুই থাক। In the lead. Expired! Cover me! It's salah. Mo. Just heads up. Get in the car. Someone has been here. Target down! মহাশয়ে মোবাইল টিপি আছে। ঐ ল'ৰা, মোবাইলটোকে কিয় পিটিকি আছ? মোবাইল থ। ৰচোন পিতাই। মই ৰৈ আছো আৰু ৰৈয়ে থাকিম। মোবাইল থ। হেই আপোনাৰ কি হৈছে? চুপ থাকা। আজি তোমাৰ ল'ৰাৰ কাৰণে মই লাজ পাইছো। আজি গাঁৱত বৰসভা আছিলে, মোক নামাতিলে। তোৰ এই কুকুৰটোৰ কাৰণে আজি মোক নামাতিলে।
আজি মই কিমান লাজ পাইছো তই জান অকল এই তোৰ কুকুৰটোৰ কাৰণে যাওঁ মই শুংগে Get in the car. আজি ভাত বন্ধ Been here. অ' মা আজি আমাৰ ঘৰত চন্দ্ৰগ্ৰহণ লাগিছে নি সেই এইটো সদায় সদায় ঘৰখনত অশান্তি তোৰ কাৰণে মই নাযাওঁ কিয় কি হ'ল তহঁতৰ ঐ নকবি আৰু কালি আমাৰ ঘৰত চন্দ্ৰগ্ৰহণ লাগিলে মোৰ একে গতি আৰু সেইটো কথা তাকে ঘৰৰ মানুহ আৰু গাঁৱৰ মানুহ একেই আমি বোলে গাঁৱলৈ সন্মান নহয় বদনামহে আনিছো হ'ব দে কিবা এটাতো আনিলো যি দেখিছো সোণ আনিবই লাগিব তই সোণৰ কথা কলি অঁ তোৰ বিশ্বাস হ'ল মানে হ'ব ঐ বল 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 কিবা এটা খাওঁগি কালি ৰাতিও খালি পেট আৰু আজিও খালি বল 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 পেটুৱা লঘু নাথাকে মামী আৰু ভোক লাগিছে তোৰ ঐ আমি খাম হয় কিন্তু পইচা পইচা অঁ পইচা 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 পাই গলো সেইফালে চা মানে এফালা হেল্ল' এয়া ভালে আছেনে হয় হয় বুজি পাইছোঁ তাকে ককা বৰ্তা নমস্কাৰ ঠিক আছে হ'ব দিয়কচোন দেই মই ৰাখিছোঁ অলপ পাছত ফোন কৰি আছোঁ কি হ'ল ভাইটি কি হ'ল কি ক'লা মানে ককা মানে বৰ্তা মানে নমস্কাৰ তুমি কাক কথা ক'বলৈ আহিছা হা মই ককা নেকি মই বৰ্তা নেকি কথা একদম চাই চিতি ক'বা দেই মানে আপুনি মোক কি হ'ব নাজানো নহয় হ'ব বাৰু দাদা বুলি মাতিম কোৱা এতিয়া কি হ'ল মানে এতিয়া চাব দাদা অসমৰ অৱস্থা এতিয়া বহুত বেয়া মই কৰিব কি লাগে নাই একো কৰিব নালাগে ঐ মানে এতিয়া দাদা চাব বানপানী এবাৰ বহুত হৈছে দেই অসমত এবাৰ বহুত হৈছে মই কি কৰিব লাগে তাৰ কাৰণে নাই একো কৰিব নালাগে মানে এইবাৰ অসমত চোৰৰ সংখ্যা বহুত বাঢ়িছে দেই চোৰ বাঢ়িলে মই কৰিম কি তাত মই চোৰ নেকি মোৰ 14 গোষ্ঠীতে চোৰ নাই আৰু তই মোক চোৰ সাজিবলৈ আহিছ আৰু ৰচোন আৰু তই অসমৰ CM নেকি হা
তই বানপানীৰ কথা ভাবিবলৈ তই অসমৰ CM নেকি? কথা একদম চম্ভালি কবি। পেটুকনা ল'ৰা, ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ? ঐ একদম ঘৰ যা। ৰচোন ৰ ঘূৰি আহ। তোৰ দেউতাৰ নাম কি? মোৰ দেউতা মৰিলে কেতিয়াবাই মৰিলে। মাৰ নাম কি? মাৰ নামটো নাজানো মা কোন জানো। মই যাওঁ ভাল বাচিলো দেই আজি ক'ত চুইছিলোঁ বাৰু আজি আইও ক'ত কেনেকৈ চাই আছে লগাকে আজি কুকুৰৰ পুতেককেইটাক দিম আজি মই ভালকৈ দিম আজি মই কুকুৰৰ পুতেককেইটাক কুকুৰৰ চালা পুতেক দিম আজি আজি ইহঁতক দিম মই ভালকৈ আজি আহক ইহঁতক কুকুৰৰ জাত আজি ইহঁতৰ কাৰণে গালি শুনিছোঁ। কুকুৰৰ জাত চালাহত আজি ইহঁতৰ কাৰণে গালি শুনিছোঁ আজি মই এই চালাহত চালাব কুকুৰা নেজডাল অকমানো নহয় এইকেইটা আজি তহঁতক ধুম আজি তহঁতক চালাহত চালা। ঐ কুকুৰহঁত কেনে গলি ক'ত লুকালি? ওলাই আহ দিম আজি তহঁতক ভালকৈ দিম আজি মছলা খানিম পিঠিত তেল খানিম আজি পিটিম আজি গা ওলাই আহ তহঁতি। ঐ কুকুৰা জাত তহঁতৰ কাৰণে মোক কোৱা হৈছে। তইতো মুখে নামাতিবি, তইতো আচল কুকুৰ চালা। প্লেন বনাবি তই লোকক গালি শুনাবলৈ পঠাবি মোক। ইফালে পইচাও নাপালোঁ সোণটো দুৱাই কথা। হ'ব দে, আমি যেনেকৈ আছোঁ তেনেকেই ভাল। ঐ ল'ৰাহঁত এইফালে গৈছো গৈছো। ঐ কি হ'ল তহঁতক আমাৰ মায়ে মাতিছে। কোনে মাতিছে? মায়ে। কাৰ মায়ে? হেই মোৰ মায়ে আকৌ। তহঁত যা মই যাওঁ। ল'ৰাহঁত সেইজনীয়েনো কেলে মাতিছে? জানো বল গৈ আহোঁগে। বল নহয় চম্পা বাইদেউ মাতিছিলে? মাতিছিলোঁ। এইখন চিনি পাইছহনে? এইখন দেখোন সোণৰ মেপ। আপুনি কেনেকৈ পালে? সোণৰ মেপ কেনেকে পালো শুনহঁত।
আপুনি কম বস্তু নহয় দেই। এতিয়া ভালেই হ'ল। এতিয়া আমি ফোনটো 50-50 কৰিলে হয় নেকি? চৰ চিনি পাওঁ, এয়া কেৱল মোৰহে, তহঁতৰ নহয়, বুজিছ? পাগলী তোৰ মাথা কেতিয়াবা মাৰিম তোক চাপি ৰ। কিবা কৈছিলি? একদম ঘৰলৈ যা। কি হ'ল যা বুলি কৈছো নহয়। যা ঘৰলৈ যা। এজনী পাগলী ইনে মাতিছিলে তাৰ যদি খুব লাগে মই জানিছিলো নিদিয়ে বুলি। ব'ল এটা কাম কৰোঁ, কি কাম? এজনীক মাৰি পেলাওঁ। মাৰি পেলোৱাহেঁতেন ভালে আছিলে, কিন্তু বেলেগ প্লেন এটা বনাব লাগিব। তই প্লেন বনালে শুন নহয়, চৰহে পাম। মই যাওঁ দেই, তই থাক। ঐ ৰ, যি প্লেন বনাব লাগে মই বনাম, তহঁতি নালাগে। আৰু তই প্লেন বনালে কৃষ্ণ যি প্লেন বনাম মই বনাম, তহঁতি সেইবোৰ কৰিব নালাগে, গম পাইছ নে? ব'ল ঘৰলৈ যাওঁ, ব'ল ঘৰলৈ যাওঁ ব'ল। হেৰা এই জলকীয়া এটা দিয়াচোন। আনিছো। আজি দাইল ভাতহে। আৰু কি? হেৰা তোমাৰ পিতৰক ডেইলি মাংস ভাত লাগে আকৌ। ই বিয়ে পাছ কৰালো আকৌ। নাখাওঁৱে যা। আপুনিনো কি লাগি থাকে সেই ল'ৰাটোৰ লগত? ভাত দিয়াহে। এদিন ভাত নাখালে তাৰ একো নহয়। আৰু শুন, কাইলৈৰ পৰা নিজে আনিম আৰু নিজে খাম, গম পালি নহয়? হেৰি কি ক'লে শুনিলেনে? এইবোৰ বাদ দিয়াহে। যা সোনকালে যা। চম্পা বাইদেউ, কি হ'ল? কি কৰিছে? দেখা নাই নে কি কৰি আছো মই? বাচন ধুই আছে। হেৰি নহয়, অলিম্পিকা নাই নেকি? শুই আছে চাগে। তহঁতৰ নিচিনা বুলি ভাবিছ? এই ভৰ দুপৰলৈকে শুই থাকিবলৈ। স্কুল গ'ল, স্কুল।
হেৰি নহয় আমাৰ বৰ্তামা কিমান বছৰ হ'ল বাৰু কি হ'ল মোৰ মানুহটো মৰিলে তোৰ কি হ'ল নো আজিৰ পৰা নুসুধো বাৰু নাযাব কিয় এইখন মোৰ ঘৰ হয় 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 তেতিয়াহ'লে মই ভিতৰলৈ যাওঁ বাহিৰলৈ যাওঁ মোৰ কথাহে তোৰ কি দৰকাৰ আৰু তই যে আজি দুপৰীয়াখন আহি ওলালিহি আনকালে যে খবৰ খাতি নাই কি মনত পৰিলে নাই ইনে আৰু মন গ'ল আজিৰ পৰা মন চন নোযোৱাবি এতিয়া আঁতৰ মই ভিতৰলৈ যাওঁ গ'ল কি হ'ল তোৰ এই গান এটা ভাইৰেল হৈছে সেইটো শুনিছা নাই গৈছে 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 একদম চুপ এইবোৰ গান মোক শুনাব নালাগে যা মোৰ কাম আছে মই ভিতৰলৈ যাওঁ কথা সিমানেই কি হ'ব এতিয়া গ'ল দেখোন আজিহে মাতটো নোলোৱা হ'ল ওলাইছে দেখোন গৈছে গৈছে পাই গলো কোনো তেজ খোৱাতে তেজ খাবলৈহে আহিছিলা আৰু দেই চেচ কৰি থৈ গ'ল আৰু চেচ কৰি থৈ গ'ল আৰু ই জহনী নিয়া এনেই অহা নাই ইয়ালৈ খালে 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 ঐ ল'ৰা তোৰ আৰু কিমান দেৰি লাগিব সোনকাল কৰ হৈছে ৰবে কুকুৰ সোনকালে কৰ ইমান দেৰি লাগে নে মানুহ মুতিবলৈ কুকুৰৰ জাত ৰচোন তই যে মোক সদায় সদায় কুকুৰ বুলি কৈ থাক মই কুকুৰ নি আৰু কি মই যদি কুকুৰ তই মহা কুকুৰ তই কাক কুকুৰ ক'বলৈ আহিছ তই বেছি কথা নকবি আকৌ তই বেছি কথা নকবি তোৰ মুখখন বেছি বাঢ়িছে আকৌ হৈছে যা কোনো কি কৈছে শুনচোন নাপাবি আকৌ মই কষ্ট কৈছো মই শুন পাম কেলে পাবি সেইটো কাৰণে আপুনি কথা ক'বলৈ লৈছিলি মুখে নুফুটে ফুটিব উপায় নুফুটিব উপায় কুকুৰ কুকুৰ তইহে কুকুৰ বেছি কথা নকবি তই বেছি কথা নকবি তোৰ মানে বেছি বাঢ়িছে কিন্তু চালা দেই পিছফালে চাচোন তোক বেছি বাঢ়িছে পিছফালে চাচোন কি আছে পিছফালে কি আছে বাদ দে তই যা মোক খবৰ নাচাও পিছফালে মই যা বলিয়া পিছফালে চাও নে নাচাও ই যে গুচি গ'ল পিছফালে কি আছেনো
নাযাবি নাযাবি ৰ ঐ ৰবিনে তহঁতি ৰবিনে ৰ কিয় গুচি আহিছিলি কুকুৰ মেকুৰীদৰে কাজিয়া কেলে কৰি আছিলি মই কৈছিলো নেকি হ'ব ময়ে কৰিছিলো বল এতিয়া বল চাইকেলখন ৰখাচোন এইবাৰ আকৌ কি হ'ল তোৰ এইবাৰ চাগে এইটো চালা হাগিব লাগিলে নহয় মুতিবহে লাগিছে মই চালা জানিছিলোই ই আজি চালা পানীত চালা টেংকি বহাই খাইছে যা মুতি লগে কি হ'ল কিবা হ'লনে তোৰ সঁচাকে ক কিবা হ'ল নি কতো একো নাই হোৱা মেপখন উলিয়াচোন তই উলিয়া কথা কৈ নাথাকিবি উলিয়া মেপখন উলিয়া ইয়াত চা আৰু সেইখন চা ঐ এফালা এখন ধৰ ইয়াত চা লাডেনকা আৰু তাত চা ঐ ফোন পাই গলো ৰচোন ওচৰে পাজৰে মানুহো নাই বল ইয়াক লৈ আহিবি মই যাম ভালকে দেই হয়তো চা
ঐ ল'ৰা কিবা পাইছ নেকি আকৌ এ নাই পোৱা অ' ক'ত পাম চালা ঐ আমি এনেকে গ'লে নহ'ব এইখন আমি বৰ ডাঙৰ আমি তিনিটা বেলেগ বেলেগ চাইডে যাব লাগিব অঁ হয় হয় এতিয়া হয় হয় কৈ থাকিলে নহ'ব যা এতিয়া আৰু আৰু কোন যদি কিবা পাওঁ কৈ দিবি চিঞৰি পেলাই কৈ দিবি মই কিন্তু নাযাওঁ দেই কিয় ভয় লাগে অ' হয় নেকি ঐ কাজিয়া নকৰিবি কোন বিচাৰিবলৈ আহিছ সোণ বিচাৰ ই যাব তই যাচোন ঐ তই যাবিনে যাম তই কৈছ বুলিহে নহ'লে মই নগ'লোৱেহেঁতেন অঁ তই যা নীলা এখন মোৰ চাইকেলখন নীলা এখন নীলা চুৰ চিনাকি লাগিছে এইখনেই সেইখন গাঁও মোৰ হাতত মেপখন নাথাকিলে বুলি মই চিনি নাপাম নি সিহঁতে মোক কি বুলি ভাবিছে ইয়াতে থাকি থাকি বুঢ়ী হলোহি এতিয়া মই গাঁও চিনি নাপাম নে ৰ আজি সোণ লৈহে এৰিম ৰ আজি সোণ লৈহে যাম পালিনি ঐ নাই পোৱা তই পালিনি নাই পোৱা ক'ত পাবি আৰু ঐ চবতে বিচাৰিলো নাপালো তহঁতি পালিনি নাই পোৱা ঐ পিছফালে চাচোন এবাৰ কিয় চাম নাচাওঁ দেই অমংগল হ'ব একো নহয় চা নেফিয়াডাল এডাল
গলো আমাক তহঁতে কিয় মাতিছিলি আপোনালোকক এটা কাৰণে মাতিছিলোঁ এইখন আমাৰো গাঁও এইখন গাঁৱৰ কথা আমি কিয় বেয়াকৈ ভাবিম হয় আমি নপঢ়িলোঁ কিন্তু আমি বেয়া নহয় ৰাইজ সিদিনাখন গাঁৱত বৰসভা আছিলে আমাক মতা নাই আমি বেয়া পোৱা নাই কিন্তু আমাৰ মা দেউতাহঁতে কি কৰিছে আপোনালোকে আমাৰ মা দেউতাহঁতকতো মাতিব পাৰে হয় আমি নষ্ট ল'ৰা কিন্তু আমি গাঁওখন নষ্ট কৰা নাই ৰাইজ দেউতাই কয় তহঁতি গাঁৱৰ বাবে কি আনিলি না সন্মান না গৌৰৱ না মৰম কিন্তু দেউতাই কি বুজিব মৰম দিলেহে মৰম পায় আপোনালোকে এনেকুৱা নকৰিব ৰাইজ আমি বৰ কষ্ট পাম বৰ দুখ পাওঁ আজি গাঁৱলৈ এটা বস্তু আনিছোঁ নাজানো ভগৱানে দিলে নে ভাগ্যতেই আছিলে এই বাকচটোত সোণ আছে কি এই বক্সটোত সোণ আছে আমি মিছা কথা কোৱা নাই ৰাইজ লাগিলে চাই লওক হ'ব দিয়ক আমি যাওঁ আৰু যদি আমি কিবা ভুল কৰিছোঁ আমাক মাফ কৰি দিব ঐ ৰহ তহঁতে আমাক সোণ দি কিয় যাব ওলাইছ তহঁতে এইটো
বহুত বেয়া কাম কৰিছ বোপাই, বহুত বেয়া কাম কৰিছ। তহঁত সদায় নষ্ট ল'ৰাই। তহঁতে আমাক ক্ষমা কৰি দিবি ল'ৰাহঁত, তহঁতে আমাক ক্ষমা কৰি দিবি। ককা আপুনি কিয় কান্দিছে? নাকান্দিব। আপুনি এনেকুৱা নকৰিব ককা। আপোনালোক কি হ'ল? তোৰ কি হৈছে কচোন? তোৰ কি হৈছে? উত্তম তোৰ কি হৈছে? তোৰ কি হৈছে উত্তম? তোৰ কি হৈছে উত্তম? তোৰ কি হৈছে উত্তম? এইবিলাক একো নকবি, তোৰ একো নহয়, আমি আছো, আমি তোক যাবলৈ নিদিওঁ। বহুত কষ্ট পাওঁ ল'ৰা, কি কৰিম একোকে বুজি পোৱা নাই। ভগৱান মা দেউতা সকলোকে মানো, কিন্তু তোক বচাব পৰা নাই। কাম কৰি দিবি। উত্তম 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 কি হৈছে হা? কি হৈছে? ইয়াৰ কি হৈছে নো? কি হৈছে? মোৰ চলা চাওঁ, কি হৈছে? কি হৈছে হা? কি হৈছে? কচোন কচোন। নাকান্দিবি কেনে কান্দিছ হা? একো নাই, চকু মেল। মই তোক বেয়া নাপাওঁ নহয়। তোৰ মায়েও মোক এৰি থৈ গ'ল নহয়, আৰু তয়ো। মই নাকান্দো, মোৰ একো হোৱা নাই, মই মোৰ খুৰা উঠক, খুৰা উঠক।
অ' তোমালোক আহিছা আহা এই বহা দাদা আমি আহিলোঁ পইচাখিনি দিবৰ কাৰণে ঐ দি দে আকৌ অঁ দিছোঁ এইটো লওক অ' হ'ব একো নাই বহা ঐ আলহী আহিছে পানী 2 গিলাচ লৈ আহ দাদা আৰু যদি পইচা লাগে তেনেহ'লে আমাক ক'ব দাদা আশ্ৰমখন ভালকৈ ৰাখিব কাৰণ লগৰটোৰ শিক্ষা আছিল হ'ব আমি পিছে এতিয়া যাওঁহে আহিছোঁ দাদা বাৰু ঠিক আছে অ' খুৰা ৰ'বচোন আপোনালোক প্ৰান্তিম খুৰা আৰু ঈশ্বৰ খুৰা নহয় জানো হয় পিছে তুমিনো কোন মোৰ নাম আৰাধ্যা আপোনালোকৰ কথা মায়ে কৈছিল নহয় অঁ হয় নেকি পিছে তোমাৰ মাৰ নামটো কি আছিল অলিম্পিকা পিছে তোমাৰ আইতাৰ নামনো কি আছে চম্পা আপোনালোক সৰু থাকোঁতে আইতাক চালানী বুলি জোকাইছিল হয়নে চম্পা হ'ব মই এতিয়া যাওঁ বাই বাই এই নাম আৰাধ্যা মাক দেউতাক এই তাই সৰু থাকোঁতে এক্সিডেণ্ট এতিয়া তাই আমাৰ এই আশ্ৰমতে থাকে হ'ব দিয়ক আমি এতিয়া আহিলোঁ ঠিক আছে যোৱা আগবঢ়া গাঁৱৰ 3টা নষ্ট ল'ৰা হয় সিহঁতি নপঢ়িলে কিন্তু পঢ়া শুনা নকৰিলে যে মানুহ বেয়া হয় কোনে কয় হয় মানুহে পঢ়িব লাগে কিন্তু নপঢ়িলে যে মানুহ বেয়া পথত যায় সেয়া বৰ্তমান সমাজত সম্পূৰ্ণভাৱে ভুল ৰ'ব এতিয়া ঈশ্বৰ আৰু প্ৰান্তিমৰ ডাঙৰ ব্যৱসায় লগতে উত্তমৰ নামত সিহঁতি এখন অনাথ আশ্ৰমো খুলিলে এয়া আছিল অশিক্ষিত 3টা নষ্ট ল'ৰাৰ বিশেষ কাহিনী কাহিনী শেষ হ'ল আমিও ঘৰলৈ যাওঁ ৰ'ব জংঘলত যে সোমাইছিলে চালানী বাইদেউৰ অৱস্থা আকৌ কি হ'ল চাওঁচোন আহক খালে দে গোটেই ইহঁতি মানে ইয়ালৈ আহিছিলে Nosto Lora. আমি 3টা গাঁৱৰে ল'ৰা ক্লাছ 8তে স্কুল এৰা মা দেউতাই সদায় আমাক কয় পঢ়া শুনা কৰিলে ডাঙৰ মানুহ হয় আমি 3টা গাঁৱৰে ল'ৰা ক্লাছ 8তে স্কুল এৰা মা দেউতাই সদায় আমাক কয় পঢ়া শুনা কৰিলে ডাঙৰ মানুহ হয় গাঁৱৰ মানুহে দিয়ে আমাক গালি কম বয়সতে তেজটো পাখালি আগবঢ়া গাঁওখন পিছ পেলাই দিলি আধা বয়সতে ধ্বংস হলি পাবলে মন যায় শুন 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 লাগে আমাক সৰগৰ জুম 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 পাবলে মন যায় শুন শুন শুন
লৰা নষ্ট লৰা নষ্ট লৰা নষ্ট লৰা নষ্ট লৰা নষ্ট লৰা আমি হলো নষ্ট লৰা এই ভগৱানেনো আমাৰ তিনিটাক কিয়নো সৃষ্টি কৰিলে এই ভগৱানেনো আমাৰ লগত কিয় এনে কৰিলে এই যোনে যি কৈ থাকক নিজৰ জীৱনটো নিজে গঢ়ক নিজৰ সপোনবোৰ নিজে দেখক পাবলে মন যায় শুন লাগে আমাক স্বৰ্গৰ জোন পাবলে মন যায় শুন লাগে আমাক স্বৰ্গৰ জোন পিছে আশা কৰি লাভ নাই আমাৰ কপালত কোন আমি হলো কোন নষ্ট লৰা নষ্ট লৰা